মন্দিৰ আমাৰ অসম পাণ্ডা য'ত আমাৰ মণিপুৰী অসম পাণ্ডাৰ যি ডাঙৰ চৌহদ এটা হৈছে আৰু এয়া হৈছে এইখন চাদ আমাক সূৰ্য নাৰায়ণে আদৰৰ খুব মৰমৰ তেওঁ আমাক আহি দেখুৱাইছে কিমান ধুনীয়া এইখন চাদ কি ধুনীয়া ইয়াৰ পৰা ৪-৫ তলাৰ একেবাৰে ডাঙৰ ঘৰ তাত থকা খোৱাৰ ব্যৱস্থা আনকি নিজে বনাই ইয়াতে খাবও পাৰিব আমি আহি চাই আমি আচৰিত মানিছো ইমান সুন্দৰ গভৰ্ণমেণ্টে যদিও দিছে সুবিধা বা টকা আগৰ মাটিখিনি যিটো পশ্চিম দুৱাৰৰ সন্মুখত যিটো আছিলে সেই ঘৰটো যিহেতু পৰিসৰটো বনাই আছে মন্দিৰৰ সেয়ে ইয়াত মাটি দি মাটিৰ ব্যৱস্থা কৰি ইয়াতে সুন্দৰ সুন্দৰ ৰুম ভক্তসকলৰ বাবে দৰ্শনাৰ্থীসকলৰ বাবে তৈয়াৰ কৰা হৈছে চাওকচোন কি সুন্দৰকৈ বনাইছে এটাচ বাথৰুম থাকিব আৰু বিভিন্ন ধৰণৰ সা-সজ্জাৰে ঘৰ আৰু বহুত একেলগে ৱাশৰুম বাথৰুম থাকিব যেনেকৈ এইটো এটা ৰুম চাওকচোন ইয়াতে ৬জনমান মানুহৰ বিচনাৰ এয়া দুটা বাথৰুমৰ খুব সুন্দৰকৈ গভৰ্ণমেণ্টৰ পৰা যদিও পইচা পাইছে আমি সকলোৱে মিলি জুলি আমি ঘৰটো আৰু সুন্দৰকৈ আমি যদি আমি কৰি ল'ব পাৰোঁ খুবেই ভাল হ'ব ঠিক এনেদৰে এয়া বাথৰুম এনেকৈ সৰু সৰু ঘৰো কৰিছে এনেকুৱা যদি পৰিয়ালসহ আহি পেলাই থাকিব পাৰে ৪-৫জন মানুহ এয়া বালকনিখন ইমান সুন্দৰ আৰু আটাইতকৈ আপোনালোকে জানিলে সুখী হ'ব যে ইয়াতে ওচৰতে আমাৰ নামঘৰ য'ত পালনাম হয় প্ৰতি বছৰে শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই দি যোৱা আমাক পালনামৰ যি ধুনীয়া ফুট আমি আহি ইয়াত থাকি ইয়াত আমি ইয়াত থাকি উপভোগ কৰিব পাৰিম আৰু আমাৰ ইয়াতে মন্দিৰ এটা ওপৰত বনাইছে যিটো মন্দিৰ দেখিলে আপোনালোকে আচৰিত পাব য'ত আপোনালোকে ইয়াত আহি গাঁৱৰ পৰা আমাৰ গোটেই অসমৰ সাধাৰণ মানুহখিনি আহে অকণমান পইচা কাৰোবাৰ এটা গৰু বিক্ৰী কৰি কাৰোবাৰ ঘৰৰ এটা সৰু ছাগলী বিক্ৰী কৰি যি পইচা পায় সেই অলপ পইচাৰে অল্প ধনৰে ইয়াত থাকিব পাৰিব আৰু খুব সুন্দৰ পৰিৱেশ আৰু খুবেই ভাল লাগিল भैया कैसे हो यहाँ बहुत सारे बना है ना जय जगन्नाथ ये ऐसा এইবোৰ গোটেই বাথৰুম হয় বাথৰুম এনেদৰে লাইন কৰি 9টা 10টা 12টা বাথৰুম খুব সুন্দৰ সঁচাকৈ আজি মানে ইমান ভাল লাগিছে ইয়াতে হোৱাৰ পৰ্যায়ত মানে শেষ পৰ্যায় না তুমি কিবা ক'বা নেকি ইমান ভাল লাগিছে এইটো লিফ্টৰ কাৰণে লিফ্টৰ ব্যৱস্থাও থাকিব যাতে বয়সস্থ মানুহখিনি আহি ইয়াতে উঠিব পাৰিব ওপৰত যাব পাৰিব আৰু সকলোৱে নিজৰ ধনেৰে আহি ইয়াতে পইচা জমা দিলে হয়তো ইয়াতকৈ আৰু ভাল হ'ব গতিকে আমি অকল গভৰ্ণমেণ্টৰ ওপৰত আমি থাকিলেতো নহ'ব ভাবি আমি যদি সকলোৱে এনেদৰে ৰাইজে হাত জোকাৰিলে নদী বয় ঠিক তেনেদৰে যদি আমি ইয়াতে সকলোৱে অলপ অলপ পইচা ধন আমি পুঞ্জি আমি ইয়াতে ৰাখোঁ হয়তো পিছলৈ আৰু আটাইতকৈ ধুনীয়াকৈ এই ঘৰটি মেইনটেনেঞ্চটো এটলিষ্ট হ'ব এয়া চাওক কাম চলি আছে ফেব্ৰুৱাৰীত ইন'গৰেশ্যন হোৱাৰ কথা আছিল কিন্তু অলপ সময় লৈছে 23 তাৰিখ আৰু এতিয়া কেতিয়া হ'ব ইন'গৰেশ্যন 23 এপ্ৰিলৰ 23 তাৰিখে হ'ব ইয়াত ইন'গৰেশ্যন বহাগ মাহ থাকিব আপোনালোক সকলোৱে আহিব পাৰে আৰু সকলোৱে নিজৰ অল্প ধনেৰে অলপ হ'লেও অৰিহণা যোগায় এই আমাৰ নতুন এইটো অসম পাণ্ডাৰ যিটো ঘৰ থাকিবলৈ যি আৱাসস্থলী আমাক ৰাইজে দিছে মানে সকলোৰে সহযোগত গভৰ্ণমেণ্টে যিখিনি টকা দিছে সেইখিনিৰতো পৰিপূৰ্ণ নহয় সাধাৰণতে তথাপি বহুখিনি কাম হৈছে খুব সুন্দৰকৈ এয়া চাওক মিস্ত্ৰী কাম কৰি আছে আপোনালোকলৈ কোঠা
খোৱা ঠাই য'ত আপোনালোকে বহি ৰাজভোগ খাব পাৰিব, জগন্নাথৰ ভোগ খাব পাৰিব, সকলো ইতিমধ্যে ৰেডি। এয়া চাওক, ইয়াতে আপোনালোকে বাহিৰত বহি নাম ধৰিব পাৰিব, বাহিৰত বহি। আৰু আপোনালোকে বাহিৰত এনেকৈ ইয়াত বহিব পাৰিব, ইয়াতে খাব পাৰিব। এইটো এটা ডাঙৰ ৰুম, ভিতৰত খুব ডাঙৰ ভিতৰত ৰুম হৈ আছে, য'ত আপোনালোকে বহি একেলগে বহু মানুহ বহি একে সংখ্যত ইয়াতে খাব পাৰিব। আৰু একদম ওচৰতে আছে আমাৰ নামঘৰটো, একেবাৰে ওচৰত। গতিকে সকলোলৈ মই খুব মৰমেৰে এইটো দেখুৱালোঁ, আৰু আপোনালোকে আহি ইয়াত থাকি খুব ভাল কৰক। আৰু দেখিছে আমাৰ অসমৰ থাকিব লগা জগন্নাথ পুৰীৰ কি সুন্দৰ নিৰ্মাণ কৰি উলিয়াইছে। সকলোৰে আপোন এই ঘৰটি, এই উচ্চ ঘৰটো যেন জগন্নাথৰ কৃপাত সদায় থাকে এনেদৰে। জয় জগন্নাথ।